হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মোৰ ভিডিঅ'ত চাব গ'লে আপোনালোকে বিশেষ শিকিবলগীয়া একো নাই মই এজন একেবাৰে সাধাৰণ নৰ্মেল হাউচৱাইফ ঘৰৰ মই যিখিনি কাম কৰোঁ সেইখিনিয়ে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ আজি মই মোৰ ভিডিঅ'টো মোৰ গাৰ্ডেনখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা ফুলত পানীখিনি দিলে ফুলবোৰ বৰ ধুনীয়া হৈ ফুলি থাকে আৰু যেতিয়া আমাৰ চুনুজনী উঠি যাব তেতিয়াতো একো কৰিবই নোৱাৰিম তো তাই নুঠাৰ আগতে আগে মই গোটেইখিনি কামখিনি কৰি পিনে কমপ্লিট হৈছোঁ আৰু এয়া দেখিছেনে উঠিয়ে গ'ল টোপনিৰ পৰা উঠি গৈ মিলি ধুনু গ'ল স্কুলত তাৰপিছত মই গোটেইখিনিৰ কাৰণে মই বনালোঁ অ'টছ আজি কেইদিনমানৰ পৰা অ'টছ খোৱা ষ্টাৰ্ট কৰিছোঁ অলপমান এক্সাৰচাইজো কৰিছোঁ ৱেটটো বহুত বাঢ়ি গৈছে যি কি নহওক নিজৰ কাৰণে কেইদিনমানৰ পৰা অলপমান ট্ৰাই কৰিছোঁ কিন্তু কিমান দিন মেইনটেইন কৰিব পাৰোঁ সেইটো কিন্তু ক'ব নোৱাৰোঁ তাৰপিছত গোটেই কামখিনি কৰি মই অলপমান ছিজন ফ্লাৱাৰ লগাবলগীয়া আছিলে তো ফ্লাৱাৰখিনি মই অলপ সৰু আছিলে পুলিবোৰ তো ইয়াতে লগাই মেলি মই কমপ্লিট কৰিছোঁ তাৰপিছত দুপৰীয়াৰ কাৰণে এয়া মই বনাইছোঁ লাই আৰু দুটা ভাজি আৰু দালি আৰু চালাড তাৰপিছত খাই মেলি এয়া লাগি গৈছে আমাৰ উৎপাত কৰাৰ আৰম্ভ তাৰপিছত ধুনুক লৈ পিনে গ'ল ডেন্সৰ পৰা এয়া আহি পালে গোটেইখিনি আৰু মই অলপমান ৰেষ্ট লৈ আছিলোঁ তাৰপিছতে এয়া তাহাঁতৰ লগত আৰু ব্যস্ত হ'ব লাগিব তাৰপিছত আমি অলপমান কাম আছিলে তাত গ'লোঁ আমি আজিলৈ ইমানখিনি যদি মোৰ ভিডিঅ'বোৰ চাই পিনে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে এৰিছোঁ বাই আকৌ লগ পাম